নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ ৭৭ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা অসম সন্তান মনেশ্বৰ বসুমতাৰীৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিলো। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত 4টাকৈ অপচন দিম। এই অপচনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। প্ৰত্যেক প্ৰশ্নত আগৰ দৰে 5 ছেকেণ্ডকৈ সময় থাকিব। এই 5 ছেকেণ্ড সময়ৰ ভিতৰত উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে? এই অপচনত দিছো 360, বি অপচনত 366, চি অপচনত 370 আৰু ডি অপচনত 371। শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা 370 নং অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বিশ্বৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাখন আটাইতকৈ পুৰণি? এই অপচনত দিছো ভাৰত, বি অপচনত জাপান, চি অপচনত আমেৰিকা আৰু ডি অপচনত ডেনমাৰ্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা ডেনমাৰ্ক। ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় পতাকাখন আটাইতকৈ পুৰণি। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য, বি অপচনত বিষ্ণুগুপ্ত, চি অপচনত এ আৰু বি দুয়োটা আৰু ডি অপচনত ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা এ আৰু বি দুয়োটা। চাণক্যৰ অন্য নাম বুলি ক'লে কৌটিল্য আৰু বিষ্ণুগুপ্ত, এই দুয়োটা নামেৰে জনা যায়, গতিকে চি অপচনটোৱে শুদ্ধ হ'ব। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনজন ছেফটি ৰেজৰৰ আৱিষ্কাৰক? এই অপচনত দিছো গ্ৰেগৰ মেণ্ডেল, বি অপচনত আৰ্কিমিডিছ, চি অপচনত জিলেট আৰু ডি অপচনত মেক্স প্লাংক। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা জিলেট। কিং কেম্প জিলেটে হৈছে এই ছেফটি ৰেজৰৰ আৱিষ্কাৰক। তেওঁ এজন আমেৰিকাৰ ব্যৱসায়ী। তেওঁ এই ছেফটি ৰেজৰ আৱিষ্কাৰ কৰিছিল। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মৌমাখি পালনক কোৱা হয়? এই অপচনত এপিকালচাৰ, বি অপচনত হৰ্টিকালচাৰ, চি অপচনত একুৱাকালচাৰ আৰু ডি অপচনত ভিটিকালচাৰ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এই অপচনত থকা এপিকালচাৰ। মৌমাখি পালনক এপিকালচাৰ বুলি কোৱা হয়। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনবিধ ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগ হয়? এই অপচনত এ ভিটামিন, বি অপচনত বি ভিটামিন, চি অপচনত চি ভিটামিন আৰু ডি অপচনত ডি ভিটামিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা বি ভিটামিনৰ অভাৱত বেৰি বেৰি ৰোগ হয়। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোন তাৰিখে পৃথিৱী দিৱস আৰ্থ ডে পালন কৰা হয়? এই অপচনত দিছো 22 এপ্ৰিল, বি অপচনত 4 জুলাই, চি অপচনত 22 মাৰ্চ আৰু ডি অপচনত 5 জুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এই অপচনত থকা 22 এপ্ৰিল তাৰিখে পৃথিৱী দিৱস পালন কৰা হয়। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ডাইনামাইটৰ আৱিষ্কাৰক আলফ্ৰেড নোবেল কোন দেশৰ লোক? উত্তৰটো হৈছে চি অপচনত থকা ছুইডেন।
তেওঁ ছুইডেনৰ লোক আছিল। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বিখ্যাত চিল্কা হ্ৰদ তলৰ কোনখন ৰাজ্যত অৱস্থিত? এ অপশ্যনত ৰাজস্থান, বি অপশ্যনত উৰিষ্যা, চি অপশ্যনত কৰ্ণাটক আৰু ডি অপশ্যনত পশ্চিম বংগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপশ্যনত থকা উৰিষ্যা। এতিয়া 10 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে আগবঢ়াইছো। ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰশ্নটো হৈছে যন্তৰ মন্তৰ তলৰ কোনখন মহানগৰত অৱস্থিত? অপশ্যন দিছো। এ অপশ্যনত দিল্লী, বি অপশ্যনত মুম্বাই, চি অপশ্যনত চেন্নাই আৰু ডি অপশ্যনত কলকাতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকৰ নাম মই পৰৱৰ্তী খণ্ডত উল্লেখ কৰিম। এইখিনিতে কুইজৰ ৭৬ নম্বৰ খণ্ডত মই এটা প্ৰশ্ন আগবঢ়াইছিলো। প্ৰশ্নটো আছিল 2020 চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰ হৈছে জাপানৰ টকিঅ'ত। ইয়াৰ উত্তৰ প্ৰায়কেইজন বন্ধুৱে দিবলৈ সক্ষম হৈছে। তেওঁলোকৰ নাম মই এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছো। তেওঁলোক হৈছে MD ইছলাম, চাও পিটু গগৈ, দীপজ্যোতি খাটনিয়াৰ, দুৰ্লভ গগৈ, জিয়াৰুল হক, হাছিবুল হাছান, নৱজিৎ ফুকন, সত্যজিৎ দেৱ, মণ্টু ধুবী, শিৱ পাথৰী, চন্দ্ৰাৱতী কলিতা, তলৈক্য লভ, হেমন্ত চেকনিধৰা, মৃগাংক কলিতা, ৰমজান আলী, ব্ৰিক্স বিশাল, বিশ্বজিৎ বৰা, মৃদুল মালাকাৰ, জব্বাৰ আলী আৰু নিতুল কাকতি আৰু মণিমণি। আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আগলৈ এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলো। শেষত এটি সাঁথৰ আগবঢ়াই আজি অনুষ্ঠানটো সামৰণি মাৰিম। সাঁথৰটো হৈছে ধান কটাৰ পিছতে ই পথাৰ জুৰি বহে, এয়ানো কোন মুনি তপস্যা নকৰে। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। সময় শেষ হৈছে। উত্তৰটো নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে মানিমুনি। ধান কটাৰ পিছতে ই পথাৰ জুৰি বহে আৰু এয়া মুনিয়ে তপস্যা নকৰে। মানিমুনিৰ বহুতো ঔষধি গুণ আছে, গতিকে মানিমুনি বুটলি আনি খাওক আৰু সুস্থ থাকক। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।